ইয়াত প্ৰাইচ লিখা আছে 12,000 টকা আৰু মই প্ৰায় 3,000 মান ডিসকাউন্ট পাইছোঁ আৰু অকল ডিসকাউন্ট নহয় মই ইয়াত এটা ফ্ৰী বস্তুও পাইছোঁ। ভাইটি এজন আহিছে, ভাইটিয়ে পাৰচেজ কৰিছে কি বুলিছে এইটো স্যামসাং গ্যালাক্সি F14 না, আৰু তুমিতো পুৰা মাৰ্কেট চাই আহিছা, মাৰ্কেট চাই পিছত ইয়াতে আহি কেনেকৈ ৰেটটো কেনেকৈ পাইছা? বেলেগ একো নকওঁ, ইয়াত প্ৰাইচ লিখা আছে 12,000 টকা আৰু মই প্ৰায় 3,000 মান ডিসকাউন্ট পাইছোঁ আৰু অকল ডিসকাউন্ট নহয় মই ইয়াত এটা ফ্ৰী বস্তুও পাইছোঁ, গিফ্ট লগত এটা পাইছোঁ। চ' আহক আপোনালোকেও RD এণ্টাৰপ্ৰাইজত আৰু একেবাৰে ডিসকাউণ্টত পাব আৰু EMI ব্যৱস্থা আছে, EMI আপোনালোকে ল'ব পাৰিব, গোটেই ব্যৱস্থাবোৰ তেওঁলোকে কৰি দিব, কেৱল আহক RD এণ্টাৰপ্ৰাইজ। দাদাই পাৰচেজ কৰিছে Vivo Y20T 5G। দাদাৰ পৰা জানো দাদা ক'ৰ পৰা আহিছে আৰু ইয়াত আহি ৰেটটো কেনেকৈ পাইছে? মই বৰৱালীৰ পৰা আহিছোঁ আৰু ইয়াত আহি ৰেটটো মেক্সিমাম বহুত ভালেই আৰু মানে আৰু লগতে গিফ্ট পোৱা গৈছে। মই থেৰেগাঁৱৰ পৰা আহিছোঁ, আহি কিনি ইয়াত চামচুং মোবাইল লৈছোঁ। এইটো ভাল লাগিছে মোবাইল লৈ, দামো অলপ কমত দিছে। মই হাৰাঘাটৰ এৰাদীঘল পানীৰ পৰা আহিছোঁ। মই আহি পেলাই মানে এই দোকানটো আহি ভাল লাগিছে, কাৰণ মানে মই অনলাইনত মানে মোবাইলত লোৱা নাই যদিও মই ইয়াতো মানে অনলাইনতকৈ মানে বেছি ভালহে পাইছোঁ, মানে সেইকাৰণে ভাল লাগিছে আৰু এইটো দোকানলৈ আহি মই ভাল পাইছোঁ। আৰু লগতে মই গিফ্ট পাইছোঁ, গিফ্ট এটা পাইছোঁ, সেইকাৰণে মই বহুত ভাল লাগিছে। ধন্যবাদ থাকিল আপোনালোকৰ দেই, ভাল লাগিছে আৰু।